আজি আমি আৰম্ভ কৰিছোঁ দ্বিতীয় অধ্যায়, যাৰ নাম হ'ল খাদ্য আৰু ইয়াৰ উৎস। ইয়াত আমি বহুতো ষ্টাৰ মাৰ্ক হিচাপে ইম্পৰ্টেণ্ট দিছোঁ। এইবিলাক হ'ল ইম্পৰ্টেণ্ট। প্ৰথমত দিয়া আছে খাদ্য হ'ল জীৱৰ চালিকা শক্তি। খাদ্য কি? তেতিয়াহ'লে এইটো হ'ব। নেক্সট, য'ৰ পৰা খাদ্য পাওঁ সেইবোৰ খাদ্যৰ উৎস। ঠিক তেনেদৰে আৰু এইবিলাক ইম্পৰ্টেণ্ট আছে। খাদ্য প্ৰস্তুত কৰোঁতে যিবোৰ বস্তু লাগে তাক উপকৰণ বোলে। কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে উপকৰণ কাক বোলে? তেতিয়াহ'লে এই শাৰীটো হ'ব। আৰু আছে মৌ মাখিৰ বাহক মৌচাক বোলে। এইটো কুৱেশ্যন কেতিয়াবা খালী ঠাই পূৰোৱা হিচাপে আহিব পাৰে, বা মৌ মাখিৰ বাহকক কি বোলে এনেকুৱা হ'ব পাৰে। নেক্সট আৰু এটা কুৱেশ্যন আছে, সালোকসংশ্লেষণ কাক বোলে? সালোকসংশ্লেষণৰ বিষয়ে নিশ্চয় আমি সকলোৱে অলপ হ'লেও অৱগত। ইয়াত দি দিছোঁ, সেউজীয়া উদ্ভিদে মাটিৰ পৰা পানী, খনিজ লৱণ, সূৰ্যৰ পৰা পোহৰ আৰু বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ পাতত খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক সালোকসংশ্লেষণ বোলে। এতিয়া আৰু ইম্পৰ্টেণ্ট হিচাপে এতিয়া আমি আহিছোঁ আৰু আমি খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, যেনেকৈ তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী আৰু সৰ্বভোজী প্ৰাণী। তৃণভোজী প্ৰাণী হ'ল এইবিধ প্ৰাণীয়ে কেৱল উদ্ভিদ খায়। উদাহৰণস্বৰূপে গৰু, ছাগলী, হৰিণ ইত্যাদি। আৰু এটা হ'ল মাংসভোজী প্ৰাণী। মাংসভোজী প্ৰাণী হ'ল আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে। উদাহৰণ বাঘ, সিংহ। এইবিলাক কেৱল মাংস খাই জীয়াই থাকে। এইবিলাক কোনো উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। আৰু এটা হ'ল সৰ্বভোজী প্ৰাণী। সৰ্বভোজী প্ৰাণীয়ে উদ্ভিদ তথা প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে। উদাহৰণ মানুহ উদ্ভিদ খাদ্য হিচাপে গ্ৰহণ কৰে আৰু প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে। অৰ্থাৎ যে এই প্ৰশ্নটো কেনেকৈ আহিব পাৰে যে খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহ কেইটা ভাগত ভাগ কৰিছে আৰু কি কি প্ৰত্যেকৰ উদাহৰণ হোৱা বুজাই লিখা। তেতিয়া তোমালোকে কি লিখিবা? এইখিনি লিখিবা। এই মাত্ৰ যে কোৱা হ'ল যে তৃণভোজী প্ৰাণী কাক বোলে, সৰ্বভোজী প্ৰাণী কাক বোলে, মাংসভোজী প্ৰাণী কাক বোলে, উদাহৰণ দিবা। হ'ব। তাৰপিছত আহিল কুৱেশ্যন আহিব আৰু পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য কি? তেতিয়া তোমালোকে কি লিখিবা? পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য ৰুটি। ঠিক সেইদৰে ভাৰতৰ মানুহৰ যদি প্ৰধান খাদ্য তেতিয়া কি কৰিবা? যে ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হ'ল কি? ভাত। তাৰপিছত কুৱেশ্যন আহিল যে খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ কি? তেতিয়া কি লিখিবা? এতিয়া চোৱা, খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ হ'ল এতিয়া 1 নম্বৰ কি? জলবায়ু, আৰু 2 নম্বৰ কি? ৰীতি নীতি। এতিয়া জলবায়ু আৰু ৰীতি নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ খাদ্যৰ কি হয়? বেলেগ বেলেগ হয়। উদ্ভিদৰ কি কি অংশ খাদ্য হিচাপে গ্ৰহণ কৰে? এতিয়া চোৱা, উদ্ভিদৰ বীজ, ফল, পাত, শিপা আৰু কাণ্ড খাদ্য হিচাপে আমি গ্ৰহণ কৰোঁ, হয় না নাই? এতিয়া তোমালোকেতো আদা, হালধি খোৱা না নাই? সেইবিলাক ক'ৰ পৰা পাওঁ? এতিয়া আমি আৰু এটা প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল, প্ৰাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয়? এনচাৰটো হ'ব এনেকুৱা ধৰণৰ। প্ৰাণীৰ পৰা খাদ্য উৎপাদিত হোৱা খাদ্যবিলাক হ'ল কণী, মাংস, মাছ, গাখীৰ, মৌ ইত্যাদি। এনেকৈ আৰু বহুত লিখিব পাৰিম। নেক্সট আৰু এটা কুৱেশ্যন হ'ল, আমি খোৱা খাদ্য 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা। এতিয়া উদ্ভিদবিলাকৰ নাম উল্লেখ কৰিবলৈ দিছে আৰু সিহঁতৰ কোনবিলাক অংশ আমি খাদ্য হিচাপে আহাৰ গ্ৰহণ কৰোঁ। ইয়াত এনচাৰ হিচাপে দিছোঁ উদ্ভিদ আম গছৰ পৰা আমক আমি ফল হিচাপে খাদ্য গ্ৰহণ কৰোঁ। ঠিক তেনেদৰে বন্ধাকবি পাত আমি গ্ৰহণ কৰোঁ। গাজৰৰ শিপা খাওঁ। গাজৰ হ'ল শিপা ৰূপান্তৰিত। ঠিক সেইদৰে পিঁয়াজ কাণ্ড ৰূপান্তৰিত অংশটো কি বুলি কয়? পিঁয়াজ বুলি কোৱা হয়। তাৰপিছত বীজটো দেখা পাইছা, বীজৰ ৰূপান্তৰিত অংশটো কি বুলি কোৱা হয়? মটৰ মাহ। হ'ব। তাৰপিছত উদ্ভিদে কিদৰে খাদ্য গ্ৰহণ কৰে? উদ্ভিদে মাটিৰ পৰা পানী, খনিজ লৱণ শোষণ কৰি আৰু সূৰ্যৰ পৰা পোহৰ সালোকসংশ্লেষণৰ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য
সংগ্ৰহ কৰি উদ্ভিদৰ বিভিন্ন অংশলৈ কি কৰে পৰিবহন কৰে ইয়াৰ পৰা আৰু কি কুৱেশ্যন আহিব পাৰে এজোপা উদ্ভিদৰ চিত্ৰ অংকন কৰি বিভিন্ন অংশসমূহ চিনাক্ত কৰা আমি এটা ফটো দেখাইছো ফটোত দিয়ে দিম হ'ব